নমস্কাৰ হেপী হোলি সকলোকে মোৰ ফালৰ পৰা ফাকুৱাৰ শুভেচ্ছা জনালো ফাকুৱাৰ ৰঙৰ দৰে আপোনালোকৰ জীৱনলৈকো ৰঙেৰে ভৰি পৰক যাতে আৰু স্বাগতম জনাইছো অসমীয়া ছোৱালী ৰিয়া চেনেলৰ আন এটি নতুন ভ্লগলৈ আৰু যেহেতু আজি গম পাইছে ফাকুৱা হয় আৰু ভাবিলো ভ্লগটো ফাকুৱাৰ ওপৰতে দিয়া হ'ব আজি আৰু কি কৰো মানে মোৰ একো প্লেনিং নাই ফাকুৱাৰ আৰু তাকে ভাবিলো ভ্লগ এটাকে বনাই দিও বুলি আৰু তেতিয়াহলে চাই থাকিব গুটে ভিডিঅ'টো শেষলৈকে কি কৰিছ এয়া পিচকাৰী এইজনী হৈছে আমাৰ টিকলি আৰু মই হলো ডাঙৰজনী এইজনী মোৰ বা ছোৱালী আৰু এয়া আমাৰ সৰু খুৰাকে চলি আছে চাই থাকিব গুটে ভিডিঅ'টো শেষলৈকে কৈ দে মই কোন হয় ইপিন হয় আমাৰ কি অৱস্থা কৰিলে লিম কিবা ক'বা আজি হলি একো নকয় তাইক চাওক কি ধুনীয়া লাগিছে চাওক আমাৰ গোটেই গাৰ্লছ পাৰ্টি কেনেকুৱা লাগিছে ভাল লাগিছে বহুত মানে লাষ্ট ইয়াৰ খেলিব নোৱাৰিছিলোঁ এক্সামৰ কাৰণে দিছ ইয়াৰ আই এম ছ' হেপী কি ধুনীয়া চাওক অৱস্থাটো চাওক মোৰ কি ধুনীয়া লাগিছে আমাৰ মাজগাঁৱৰ বৰনামঘৰৰ গোঁসাই ফুৰোৱা ৰাইজ আহিছে প্ৰত্যেকৰে ঘৰে ঘৰে গোঁসাই ফুৰোৱা হয় আৰু আমাৰ ঘৰলৈকো আহিব আৰু গোটেই ভিডিঅ'টো চাই থাকিব শেষলৈকে স্কিপ নকৰাকৈ চাওক মোৰ অৱস্থা কি কৰিলে গা ধুৱাই দিলে পুৰা মোক চাওক আকৌ অৱস্থা ড্ৰেছ চেঞ্জ কৰি আহিছোঁ আকৌ মই মোক তিয়াই দিলে গোটেই গোঁসাই খাই সৰুতে আকৌ নতুন ড্ৰেছ পিন্ধি পেলাই আহিছোঁ কি ধুনীয়া লাগিছে মজা ভিডিঅ' কৰি আছে দুনু মজা এয়া আমাৰ দৰং কলেজৰ ওচৰৰ ৰাস্তাতে সকলোৱে একগোট হৈ ফাকুৱা খেলাৰ দৃশ্য দেখিছে চাগে সকলোৱে আৰু তেজপুৰবাসী ৰাইজে এনেকৈ ফাকুৱা উদযাপন কৰে আৰু সেইকাৰণে অকণমান তাৰে দৃশ্য মই আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম
হোলি খতম আৰু মোৰ খেলা হৈ গ'ল আৰু এতিয়া মই গা ধুংগে 2টা বাজিব হ'ল যিহেতু আৰু কেনেকুৱা লাগিছে চাওক ইমান বেয়া লাগিছে ছি আপোনালোকৰ চাগে অৱস্থা এনেকুৱাই হৈছে আৰু ফাকুৱা ৰঙৰ দৰে আপোনালোকৰ জীৱনবোৰতো ৰঙেৰে ভৰিপূৰক আৰু ভিডিঅ'টো যদি চাই ভাল পালে তেতিয়াহ'লে লাইক কৰিব কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আকৌ আন এটি নতুন ভিডিঅ' লৈ লগ পাম চাই থাকিব অসমীয়া ছোৱালী ৰিয়া চেনেলটো বাই বাই